নমস্কাৰ আজকাল কামেশ্বৰ বড়ো চেনেলটোৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি এই কন্টেন্টটো হ'ল সোনিপুৰ ডিস্ট্ৰিক্টৰ ভিতৰতে থকা আমাৰ ৰঙাপাৰা টাউনৰ এখন ফ্লাইওভাৰ। গতিকে প্ৰথমে আমাৰ অসম চৰকাৰে এই ফ্লাইওভাৰখন আমাৰ ৰাইজৰ সুবিধা কৰি দিয়াৰ বাবে প্ৰথমে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইমান ধুনীয়াকৈ সজাই বঢ়াই দিছে পেইন্টিং মাৰি। কিন্তু এটা কথা, আমাৰ কিছুমান ব্যক্তিয়ে তামোল গুটকা শিখৰ খাই কিনে এই ওয়ালবোৰত যাতে পিট পেলাই দিছে আৰু পিট পেলাই দিয়ে। গতিকে সেই সকলক কৈছো, আপোনালোকৰ অলপ বেয়া নালাগেনে ইমান ধুনীয়াকৈ ওয়ালখন পেইন্টিং কৰি থৈ দিয়া। গতিকে আপোনালোকে বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰো যে আপোনালোকে এই ওয়ালসমূহত পিট নেপেলাও। দুনিয়াভৰ জায়গা আছে, তাত পেলাওক। ডাষ্টবিন আছে, তাত পেলাব। কিন্তু এই ওয়ালসমূহত ইমান কষ্ট কৰি পেইন্টিং কৰি দিছে, ইমান পইচা খৰচা কৰি এইখিনি সজাই বঢ়াই দিছে, সেইখিনি আমাৰ চাফচিকুণ ৰখা আমাৰ ৰাইজৰো দায়িত্ব হয়। গতিকে আশা কৰো নিশ্চয় আপোনালোকে বুজি পাব। ধন্যবাদ।